নমস্কাৰ বন্ধুসকল, অসমীয়া ইউটিউব চেনেল জ্যোতিষমান শৰ্মালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেলটোত নতুন তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে কাষতে থকা ঘণ্টি বটনটো লাহেকৈ টিপি দিব যাতে মই বনোৱা প্ৰত্যেকটো টেকন'লজিকেল ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে চাব পাৰে। চ' বলকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এনেকুৱা ধৰণৰ ঔষধৰ বটল হওক বা যিকোনো, এইটো মই P52 লৈছোঁ, দেখিছে P52, আৰু এনেকুৱা ধৰণৰ বিভিন্ন বটলত কি লিখাই থাকে, ইয়াত লিখাই থাকে আৰ নহ'লে টিয়াম লিখাই থাকে। ইয়াতনো কিয় লিখাই থাকে, এনেই লিখি থয় নেকি, কিহৰ কাৰণে লিখি থয়, টিয়াম আৰু আৰৰ পৰা আমি কি গম পাওঁ? চব বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হয় বন্ধুসকল, এনেকুৱা ধৰণৰ বটলত লিখাই থাকে আৰ আৰু টিয়াম। এই আৰটোৱে বুজায় ৰেজিষ্টাৰ, অৰ্থাৎ ৰেজিষ্টাৰ এটা কোম্পানী যদি হয়, যদি এটা আমি ৰেজিষ্টাৰ প্ৰডাক্ট কিনো, তেতিয়াহ'লে এইটোত লিখা আছে, আপোনালোকে চাব পাৰে। আপোনালোকৰ মই ওচৰত দেখুৱাইছোঁ, এইটো আৰ লিখা আছে এইখিনিত, এই 252 0ৰ ওপৰত এইটো আৰ লিখা আছে। আৰু এই আৰ বা টিয়াম লিখা থাকে কিহৰ কাৰণে? ৰেজিষ্টাৰ যদি কোম্পানী হয় তেতিয়াহ'লে আৰ লিখা থাকে, আৰু যদি ৰেজিষ্টাৰ কোম্পানী নহয় তেতিয়াহ'লে যদি এপ্লাই কৰে তাৰ কাৰণে, ৰেজিষ্টাৰৰ কাৰণে ইয়াৰ প্ৰডাক্টটো বিক্ৰী কৰিছে, তেতিয়াহ'লে টিয়াম লিখা থাকে, টেন মাৰ্ক লিখা থাকে। গতিকে টেন মাৰ্ক আৰু এইটো পাৰ্থক্য। আৰু আৰ লিখা থকা প্ৰডাক্টটো বেছি আপোনাৰ ভেলুৱেবল হয়, বেছি মানে গভমেণ্ট ৰেজিষ্টাৰ প্ৰডাক্ট হয়। চ' আৰ লিখা প্ৰডাক্টটো কিনাৰ কাৰণে মই ভাবোঁ বেছি উপযোগী হয়। আৰু এই আৰ লিখা প্ৰডাক্টটো হৈছে ৰেজিষ্টাৰ, আৰু টিএম লিখা প্ৰডাক্টটো হৈছে টেন মাৰ্ক। বন্ধুসকল, মই যিহেতু ঘৰৰ পৰা ভিডিঅ' বনাই আছোঁ, গতিকে মোৰ ভণ্টি আছে, তাই কৈছে যে তাই গান গায় মাজে মাজে, বেয়া গান নাগায়, ধুনীয়া গান গায়। চ' তাই এটা গান গাব বিচাৰিছে। চ' মই আৰু টেন মাৰ্কৰ কথাটো ক'লোৱে। আজি মই ভিডিঅ'টো টেকন'লজিত বেছি দীঘল কৰা নাই, মই সেইকাৰণে এটা সৰু বিষয় লৈ আহিছোঁ। বিষয়টো সৰু নহয়, যে বিষয়টো এটা জানিব লগা বিষয়টো আনিছোঁ। ভণ্টি আছে মোৰ লগত আৰু তাই এটা গান গাব বিচাৰিছে। চ' বলকচোন, তাইনো কেনেকুৱা গান গায় আপোনালোকেও শুনক আৰু ময়ো শুনো। চ' বলক। চ' বন্ধুসকল, মই ক'লোৱে যে মোৰ ভণ্টিয়ে গান গাব, মই ঘৰৰ পৰা ভিডিঅ' বনাই আছোঁ। আৰু আপোনালোকে এইফালে চাব পাৰে, মোৰ মা বহি আছে কাষতে, এয়া মোৰ মা, আৰু তাই এতিয়া মোৰ কাষত আহি বহিছে। তাই গান গাইছিলে ভিতৰত, আৰু এতিয়া তাই গান গাব। চ' বলকচোন, তাইনো কেনেকুৱা গান গায় আপোনালোকে শুনক আৰু মই শুনো। এনেকুৱা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মৌন থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱন পথত আছে ঘাট প্ৰতিঘাত, নিশাৰ শেষত আছে প্ৰভাত। জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, জীৱন নাটৰ শেষত সকলো পোৱাৰ পাছত, শান্তি ল'বা সিপাৰত, শান্তি ল'বা সিপাৰত। ভালে হৈছে। চ' বন্ধুসকল, আপোনালোকে শুনিলে যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব। মোৰ চেনেলটোত যদি আপোনালোকে নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু বন্ধুবৰ্গৰ মাজত আপোনালোকৰ হোৱাটছআপ ফেচবুক আছে তো শ্বেয়াৰ কৰি দিব। তাই আজি নতুনকৈ গাইছে, গতিকে তাই অলপমান নাৰ্ভাছ হৈছে। তাই আচলতে যদিও ইয়াত হাঁহি আছে, তথাপি তাই মনে মনে নাৰ্ভাছ হৈছে। আপোনালোকে তাইৰ গানটো শুনিছেনে ভাল কৰি নাজানো, অকণমান তাই আচলতে ডাঙৰকৈ গাব লাগে। মই যিহেতু মাইক ব্যৱহাৰ নকৰোঁ বা মই ভিডিঅ'টো এডিটিং নকৰোঁ, গতিকে তাই যদি শুনিছে, যদি আপোনালোকক কেনেকুৱা লাগে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। চ' বন্ধুসকল, আজিলৈকে এনেকুৱা আকৌ মই ভিডিঅ' শ্বুট কৰিম, তাই গান গাব, মই ইয়াৰ পৰা যোৱাৰ পিছত আকৌ মই দিম। কিন্তু যদি মই ঘৰত থাকোঁতে পাৰোঁ তেতিয়াহ'লে আকৌ ভিডিঅ' শ্বুট কৰিম, তাই আকৌ গান গাব। চ' আজিলৈ এইখিনিয়ে, ধন্যবাদ। জয় অসম।